নমস্কাৰ সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক, যাতে বিহুটো ভালকৈ ৰঙীন হিচাপে গোটেই জীৱনটো কালাৰফুল হৈ পৰক, এয়াই কামনা কৰিলোঁ। চ' দেখিছে ৰাতিপুৱা শুই উঠিয়ে মই ফাৰ্ষ্ট সেৱা কৰি ল'লোঁ। তাৰপাছত আহিছে গোটেইখিনি কণী কাৰ্টুন 1 প্লেট বনাবৰ কাৰণে আৰু খেলিবলৈ কাৰণেও। দেখিছে আমাৰ অসমীয়া সমাজত বিহু বুলি ক'লেই কণী আৰু খেলটো হয়েই। চ' দেখিছে মোৰ নননজনী তাই আহিলে ৰাতিপুৱা খেলিবলৈ ঘৰলৈ। চ' তাইৰ লগতে খেলিলোঁ, হাৰিছোঁ জিকিছোঁ দুটা মাজতে। আৰু ৰাতিপুৱা আৰু কি বনাম ভাবি আছিলোঁ, বনাইছোঁ মালপোৱা। ফাৰ্ষ্ট টাইম বনাইছোঁ দেই মালপোৱা, ঘৰত মোৰ বাহঁত বনাইছিলে, মই জাষ্ট যোগাৰ দি আছিলোঁ। এইবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ, যদি ভাল হৈছে তেতিয়াহে ভিডিঅ' বনাম দেই, নহ'লে ভিডিঅ' নিদিওঁ। দেখিছে 101টা চব্জি বনাবৰ কাৰণে ৰেডি কৰিছোঁ, মই কাটি আছোঁ। আৰু বহাগ বিহুত সকলো 101টা চব্জি বনাই আছোঁ, সেইটো পৰম্পৰাগতভাৱে আমাৰ নিয়ম 101টা চব্জি। চ' সেয়া দেখিছে আমাৰ সৰু টিকলিজনী, তাই ফটো মাৰিবৰ কাৰণে আহিছে মোৰ ওচৰলৈ। চ' দেখিছে তাই ইমান কিউট লাগি, দেখিছেনে ইমান মৰম লগা। আৰু মই বনাই আছোঁ আমুলি টোপ আৰু 101টা চব্জি, যিহেতু অকণমান আমাৰ 4টা মানুহৰ কাৰণে বনাইছোঁ। আৰু ইফালে মই উইথ গাহৰি বনাই আছোঁ, একো তেল নিদিয়াকৈ। কিমান তেল আছে, ড্ৰাই ফ্ৰাই বনাইছোঁ। কোনে এনেকৈ বনাই জনাবচোন, মানে খাই ভাল লাগে, ইমান টেষ্টি। চ' চাওকচোন। পিছে এইবাৰ মই ঘৰলৈ বহুত মিছ কৰিছোঁ আৰু মনত পৰিছে। ফাৰ্ষ্ট টাইম এনেকুৱা লাগিছে ঘৰৰ পৰা বাহিৰত আছোঁ ন বিহুত। চ' বহুত মনত পৰিছে। কেনেকুৱা অনুভৱ হৈছে হয়তো ছোৱালী মানুহে বিয়াৰ পাছত গম পাই চাগে, সেই অনুভৱটো কেনেকুৱা হয়। বেয়াও লাগিছে, বাট কি হয়, যি হয় নিয়ম কৰিবই লাগিব। দেখিছে মই গোটেইখিনি বনাই ৰেডি কৰি লৈ পেলাই 101টা চব্জি, ইফালে আমুলি টোপ, ইফালে ড্ৰাই ফ্ৰাই গাহৰি। দেখিছে গোটেইখিনি সজাই এটা থালি দিছোঁ। খাবলৈ ৰেডি আছে, খাবলৈ বাকী আছে আৰু। চ' এবাৰ খাওঁ এইবাৰ। চ' টেষ্টি হৈ চবৰে বেলেগ বেলেগ টেষ্ট আহে। 101টা চব্জি চবৰে ছেইম থাকিব, টেষ্ট বহুত বেলেগ বেলেগ আহে। চ' মাৰ হাতেৰে টেষ্ট বহুত বেলেগ আছিলে। চ' আজি মই মিচিংসকলে গম পাইছে বিহুত সেই এনেকুৱা চব্জিবোৰৰ লগত আপংটো বহুত, সাঁজটো বহুত প্ৰয়োজন। চ' ইয়াতে সাঁজ মিছ কৰিছোঁ, আপং মিছ কৰিছোঁ। ঘৰত খাবলৈ গোটেইখিনি প্লেটৰ মাজত এটা সাঁজৰ বাতি এবাৰ থাকিলহেঁতেন। চ' এয়াই মোৰ বিহু এনেদৰে ফাৰ্ষ্ট দিন গৈছে। মোৰ ৰুম সৰু অলপ চলপ ডেক'ৰেশ্যন কৰিছোঁ আৰু বেছি কৰা নাই। তো লাহে লাহে পাছত দেখাই থাকিম। চ' বিহু এনজয় কৰক। টাটা বাই বাই।